নমস্কাৰ মই পবিত্ৰ চতিয়া মই দশম শ্ৰেণীৰ গণিত বিষয়ৰ আজি প্ৰথম যেটো চেপ্টাৰ আছে বাস্তৱ সংখ্যা সেই চেপ্টাৰটোৰ বিষয়ে ক'বলৈ লৈছো প্ৰথম বাস্তৱ সংখ্যা মানেনো কি আমাৰ বাস্তৱ সংখ্যা আমি পাইছো আমাৰ যিখিনি নাম্বাৰ আছে যিখিনি সংখ্যা আছে যুগ্ম অযুগ্ম স্বাভাৱিক পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় অপৰিমেয় এই গোটেই সকলোখিনি অৰ্থাৎ গোটেই নাম্বাৰখিনি গোটেই সংখ্যাখিনি লগ লগাই যিখিনি সংখ্যা গঠিত হৈছে সেই সংখ্যাখিনি হৈছে গৈ বাস্তৱ সংখ্যা আমাৰ ইয়াত ইউক্লিডৰ বিভাজন ক্ৰমিকা যেটো উপপাদ্য আছে সেই উপপাদ্যটোৰ সূত্ৰটো হৈছে কি a = bq + r যত নেকি r ৰ মানটো 0 তকৈ ডাঙৰ বা সমান আৰু ই b কৈ হলা সৰু হ'ব লাগিব এতিয়া প্ৰথম কথা আমাৰ a b q r এই কিটা কি বুজাইছে আমি নেই ভাগে পাইছো এটা উপপাদ্য যেটো আমাৰ হৰণৰ উপপাদ্য ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ বাকি সেই উপপাদ্যৰে এটোৱে একে তাত a মানে হৈছে আমাৰ এইটো আমি যদি চাও a মানে হৈছে ভাজ্য b টো এটো হল ভাজক q টো হল ভাগফল আৰু r মানে হৈছে বাকি এইকেইটা আমাৰ লগ লাগি ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া ইউক্লিডৰ বিভাজন ক্ৰমিকা সূত্ৰটো ব্যৱহাৰ কৰি কেনেকৈ গসাগু উলিয়াব পাৰি তাৰ বিষয়ে চাও আহা আমাৰ এটা প্ৰথম যেটো অধ্যায় আছে প্ৰথম অনুশীলনী যেটো আছে 1.1 তাৰ আমি এটা অংক চাও আহা আমাৰ যেটো প্ৰথম অংক আছে 125 আৰু 225 ইয়াৰ গসাগু উলিয়াব লাগে ইউক্লিডৰ বিভাজন ক্ৰমিকা সূত্ৰটো ব্যৱহাৰ কৰি অৰ্থাৎ a = bq + r এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ইয়াৰ গসাগু উলিয়াব লাগে তাই আমি কেনেকৈ গসাগু উলিয়াম এটা আমাৰ দুটা সংখ্যা দিয়া আছে এটা হৈছে 125 আৰু আনটো আছে 225 ইয়াৰে 225 টো 125 তকৈ ডাঙৰ আৰু সদায় আমি সৰু সংখ্যাটোহে ডাঙৰ সংখ্যাটো হৰণ কৰো গলি আমাৰ ইয়াত প্ৰথম কি আছে এই অংকটো সমাধান কৰিবলৈ অৰ্থাৎ গসাগু উলিয়াবলৈ হলে 225 টো 125 তকৈ ডাঙৰ গলি আমি 125 হে 225 ক হৰণ কৰিব লাগিব আৰু 225 ক আমি ইয়াত a হিচাপে ধৰি লৈছো অৰ্থাৎ ই ভাজ্য আৰু 125 টো হৈছে b ই হৈছে ভাজক 225 ক এতিয়া 125 ৰে যদি আমি হৰণ কৰো ইয়াত ভাগফল আৰু ভাগে কিমান কিমান পাম আমি চাও আহা এটা আমি কিনাৰতে আমি হৰণ কৰি চালো 2 to 5 ক অৰ্থাৎ 225 ক আমি 125 ৰে হৰণ কৰিলো প্ৰথম এবাৰ গল 125 ইয়াত 0 হৈ আহিলে 90 আকৌ 125 ৰে 90 হৰণ যায় যেহেতু 125 কৈ 90 টো সৰু হ'ল গতি আমি 90 টো বাকি হিচাপে ধৰিব লাগিব এলগৈ 125 ৰ লগত 1 পূৰণ কৰিলো আৰু আমাৰ বাকি থাকিলে 90 আকৌ তাৰ যেটো দ্বিতীয় ষ্টেপত কি কৰিব লাগিব আমি 125 ক এবাৰ a হিচাপে ধৰি ল'ব অৰ্থাৎ ইয়াক আমি ভাজ্য হিচাপে ধৰি ল'ব লাগিব আৰু আমি যেটো বাকি পালো এই বাকিটো আমি b হিচাপে অৰ্থাৎ ভাজক হিচাপে ধৰি লৈ আকৌ 90 এ এবাৰ 125 ক হৰণ কৰিব লাগিব এতিয়া আমি ইয়াত কি পাওঁ চাও আহা 125 ক এবাৰ আমি হৰণ কৰিলো 90 ইয়াকো 90 কেবাৰ যাব এতিয়া ইয়াতো 90 এবাৰ গল এত বাকি থাকিলে 45 অৰ্থাৎ 90 আমাৰ এবাৰ গল আৰু বাকি থাকিলে 45 একেদৰে তৃতীয় ষ্টেপতো 90 ক 45 ৰে হৰণ কৰিব লাগিব 90 টো আমি a বুলি ধৰি ললো এত 45 টো b 45 আমাৰ কেবাৰ গল 45 এ 90 কেবাৰ যায় দুবাৰ আৰু ইয়াত বাকি থাকিলে 0 অৰ্থাৎ 2 45 90 যেতিয়া আমি 0 পাম 0 পোৱাৰ লগে লগে ইয়াত আমাৰ উতে অংকটো সমাধান ইয়াতে শেষ হ'ব যেহেতু আমি ইয়াত দেখা পালো যে যেতিয়া আমি 45 এ 90 হৰণ কৰিলো অৰ্থাৎ 45 এ 90 কেবাৰ গল দুবাৰ আৰু ইয়াত ভাগে আৰু মানটো 0 লাগে গতিকে আমাৰ উতে অংকটো ইয়াতে শেষ হ'ব আৰু এই 45 এ হ'বগৈ এই সংখ্যাটোৰ গসাগু গতিকে ইয়াত গসাগু গল 2 to 5 আৰু 135 ৰ গসাগু গল 45 আমি এতিয়া কেনেকৈ গসাগু উলিয়াব পাৰি চাও আহা প্ৰথম আছে আমাৰ 420 কি কৰিলো 272 হৰণ কৰিলো ইয়াত আমাৰ
420 272 272 420 গ'ল এবাৰ 272 ইয়াত বাকি থাকিলে 148 অৰ্থাৎ 272 এবাৰ গ'ল আৰু ইয়াত বাকি থাকিলে 148 গতি আমাৰ যেটো এবাৰ গ'ল ইয়াত আমি কিউ হিচাপে থব লাগিব ই হৈছে গৈ ভাগফল গতিকে ইয়াত আমাৰ কিউ আহিলে 1 আৰু r বাকি হল গৈ 148 তাৰ দ্বিতীয় যেটো উপান দ্বিতীয় স্টেপত কি কৰে এতিয়া ইয়াত 148 আকৌ 272 হৰণ কৰিব লাগিব গতি আমি 272 148 হৰণ কৰিম ইয়াত আমাৰ কি ওলাই ইয়াত কিউ আৰু r মান কি ওলাই হেতু চাও আহা 272 ইয়াত কইলো 148 272 কি কইলো 148 এবাৰ গ'ল বাকি থাকিলে বাকি থাকিলে 124 গতি 124 তো r মান হ'ব আৰু 1 হ'ব গৈ কিউ মান ঠিক একেদৰে আমাৰ যেতিয়ালৈকে 0 নোলায় ধৰা আমি যেতিয়ালৈকে 0 নোলায় তেনে একেদৰে আমি হেতু অংকটো কৰি গৈ থাকিব লাগিব আৰু যেতিয়া 0 লাব তেতিয়া আমি এই অংকটো তাতে সমাপ্ত কৰিব লাগিব আৰু তেতিয়া আমাৰ গসাগু ওলাই পৰিব গতি আমি 0 নোলোৱালৈকে এই অংকটো কৰি গৈ থাকিব লাগিব ইয়াতো এতিয়া আমি 148ক কি গ'ল 124 হৰণ কৰিলো এবাৰ গ'ল ইয়াত থাকিলে 24 আকৌ 124ক কৰিলো 24 হৰণ কৰিলো 5 বাৰ গ'ল ইয়াত থাকিলে 4 আকৌ এবাৰ 24ক হৰণ কৰিলো 4 কৰিলো 6 বাৰ 0 4 গুণ 24 ইয়াত আমাৰ যেতিয়া 0 লাবগৈ আৰু মানটো যেতিয়া 0 লাব তেতিয়া আমাৰ দুই অংকটো ইয়াতে সমাপ্ত হ'ব আৰু এতিয়া আমি যেটো এই সংখ্যাকেইটাৰ গসাগু উলিয়াবলৈ আছিল 420 আৰু 272 ইয়াতে আমি গসাগু পালোগৈ 4 অৰ্থাৎ 4 আমি হৰণ কৰোতে 0 ওলাইছে গতিকে এই সংখ্যাকেইটাৰ গসাগু হ'বগৈ 4 420 আৰু ইফালে হ'বগৈ 272 গসাগু 4 এটো হ'বগৈ এই অংকটোৰ উত্তৰ আমাৰ এতিয়া যেটো প্ৰথম অনুশীলনী আছে 1.1 ৰ ইয়াৰ আমি 2 নম্বৰ অংকটো চাম 2 নম্বৰটো দিয়া আছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হি হয় যত q এটা যিকোনো অখণ্ড সংখ্যা এতিয়া আমি এই অংকটো কি ইউক্লিডৰ বিভাজন ক্ৰমিকা সূত্ৰ ব্যৱহাৰ কৰি এই অংকটো উলিয়াব লাগিব গতিকে আমাৰ ইয়াত প্ৰথম কথা হ'ল আমি যেটো দিয়া আছে ইয়াত আমি প্ৰথম ধৰিব লাগিব a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা ধৰি লব লাগিব যত নেকি a মান হ'বগৈ a হ'বগৈ এটা ভাজ্য ধৰি ললো আমি ধৰা হ'ল এটা যোগাত্মক আমি প্ৰথম ধৰি ললো এটা যোগাত্মক অখণ্ড সংখ্যা গতিকে এটা যদি যোগাত্মক অখণ্ড সংখ্যা হয় তেনেহলে তাত আমাৰ যেটো আৰহি আছিলে a = bq + r তেনেহলে তাত আমাৰ b মানটো আহিব 6 গতিকে আমি ইয়াত b মানটো ধৰি লব লাগিব 6 যত b = 6 যদি b = 6 হয় তেনলে আমাৰ তাত r হিটো কি হ'বগৈ ইয়াত হ'বগৈ a = 6q + r দেয়াত r মান কি আহিব যেহেতু b মানটো 6 হয় গতিকে আমাৰ তাত r মানটো 0 তকৈ ডাঙৰ হ'ব বা সমান হ'ব আৰু কিন্তু 6 তকৈ ই সৰু হ'ব অৰ্থাৎ আমাৰ r মানটো হ'বগৈ 0 ৰ পৰা 5 লৈকে 0 1 2 3 4 নাইবা 5 গতিকে r মানটো এইকিটা হ'ব যেটো b মানটো 6 আছে গতিকে আমাৰ r টো হ'ল গৈ r = 0 1 2 3 4 নাইবা 5 যেহেতু 0 greater than
ইকুৱেল r লেছ দেন b অৰ্থাৎ b মানে হ'ব 6 গতিকে ইয়াত আমাৰ r মানটো 6 কৈ সৰু আৰু 0 কৈ ডাঙৰ বা সমান হ'ব লাগিব এতিয়া আমাৰ ইয়াত যিকিটা আহি আহিব অৰ্থাৎ আহি কিটা হ'ব গৈ এটা হ'ব গৈ 6 কিউ প্লাস 0 0 টো নবহে গতিকে এইটো হ'ব গৈ 6 কিউ তাৰ পিছত যিটো দ্বিতীয় আহি এবাৰ r মানটো আমি 1 লৈ কৰিব লাগিব r মানটো যদি 1 লৈ কৰো তাত হ'ব গৈ 6 কিউ প্লাস 1 যদি 2 লৈ কৰো 6 কিউ প্লাস 2 যদি 3 লৈ কৰো 6 কিউ প্লাস 3 4 লৈ কৰিলে 6 কিউ প্লাস 4 আৰু যদি আমি 5 লৈ কৰো তেতিয়া তাত আমাৰ হ'ব গৈ 6 কিউ প্লাস 5 গুটে r কিটা তেনেকৈ আহিব এতিয়া আমাৰ r কিটা যিখিনি যুগ্ম সংখ্যা সেইখিনি যুগ্মত যাব আৰু যিখিনি অযুগ্ম সংখ্যা সেইখিনি আমাৰ অযুগ্ম আহিব তে আমি r কিটা দেখি দেখাও আমাৰ r কিটা আহিব গৈ প্ৰথমটো আহিলে 6 কিউ তাত প্ৰথমটো আছে আমাৰ r মানটো 0 গতিকে 0 টো নবহে গতিকে প্ৰথম আহিটো হ'ল গৈ 6 কিউ তাৰ পিছত দ্বিতীয় আহিটো হ'ল গৈ 6 কিউ প্লাস 1 যেটো r মানটো 1 তাৰ পিছত তৃতীয় আহিটো আহিব গৈ তাত r মান যি আছে গতিকে গুটি কিটা r মানে এই প্ৰতিটো আহিতে আহিব 6 কিউ প্লাস 2 6 কিউ প্লাস 3 6 কিউ প্লাস 4 নাইবা 6 কিউ প্লাস 5 এইটা হচ্ছে আমাৰ r কিটা ইয়াৰে এতিয়া আমাৰ 1 3 5 এইটা হচ্ছে অযুগ্ম সংখ্যা আৰু বাকি 0 2 4 এইটা হচ্ছে যুগ্ম গতে 0 2 4 যিকিটা আহিত আছে সেইটা হ'ব যুগ্ম আহি আৰু যিকিটা অযুগ্ম সংখ্যা r মান যিকিটা অযুগ্ম আছে আৰু সেইকিটা হ'ব অযুগ্ম আহি আৰু এই অযুগ্ম আহি কিটা হচ্ছে আমাৰ দেখাবলগীয়া প্ৰশ্নটোৰ উত্তৰটো অৰ্থাৎ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 নাইবা 6q + 3 নাইবা 6q + 5 আহি হ'ব পাৰে ওই ইয়াত আমাৰ হ'ব গৈ এইটা হল আমাৰ যুগ্ম আহি কেটা আৰু অযুগ্ম আহি হল গৈ 6q + 1 6q + 3 নাইবা 6q + 5 এটাকে যিকোনো যোগাত্মক আমাৰ এখন দেখা গল যে যিখিনি অযুগ্ম সংখ্যা আহি এইখিনি আমাৰ দেখাব কৈছে গতিকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ 6q + 1 বা 6q + 3 নাইবা 6q + 5 আহি হয়